এনেকৈও মানুহ হেৰাই যায়নে? জীৱন উদযাপনৰ নামত জীৱনকেই কাঢ়ি লয় নেকি কালিকা লগা সময়ে? যিটো নিশা মহানগৰবাসী ব্যস্ত আছিল দীপাৱলী উদযাপনত, সেই সময়তে পুৱতি নিশা এটা পথ দুৰ্ঘটনাই কাঢ়ি নিলে দুগৰাকী যুৱক যুৱতীক। পোহৰ নিশা কালৰ ঘন ঘোৰান্ধাৰে যেন হাত বাউলি দি মাতিছিল তেওঁলোকক। এটা পথ দুৰ্ঘটনা আৰু নিমিষতে স্তব্ধ হৈ পৰিল জীৱন ৰথ। ৰাজপথত মৃত্যুৰ হাত বাউলি, নিমিষতে থানবান অলেখ সপোন। কালৰ কৰুণ আচুৰ আৰু এটা বুকু কপা পথকতা। দীপাৱলীৰ নিশা মহানগৰীৰ ৰাজপথত এই দুৰ্ঘটনা। দুই যুৱক যুৱতীৰ বাবে চুপ লৈ আছিল কালৰ আন্ধাৰ। তেতিয়া চৌদিশে ফটকা আতচবাজীৰ শব্দ, ৰঙীন লাইটৰ চমক, ফটকাৰ টান তালমৰা শব্দৰ মাজতে মাজনিশা মহানগৰীত আন এটা ভয়ংকৰ শব্দ, আৰু এই শব্দ দুৰ্ঘটনাৰ। দুখন স্কৰ্পিঅ বাহনৰ মুখামুখি সংঘৰ্ষ, আৰু বহু শব্দৰ মাজতে নিশব্দে হেৰাই গ'ল দুগৰাকী উঠি অহা তৰুণ তৰুণী। নিবিচৰা স্বত্তেও সামাজিক মাধ্যমত আজি বহুজনৰ মন্তব্য যে অতি বেছি কৃত্ৰিমতা আৰু সুৰাৰ ৰাগীত মাতাল হৈ গাড়ী চলোৱাৰ ফল এয়া। কোনোৱে ক'লে এয়া নিশাৰ আসুৰিক গুৱাহাটী, আৰু কোনোৱে দোষ দিলে প্ৰশাসনক, ক'লে যান বাহন নিয়ন্ত্ৰণত ব্যৰ্থ। প্ৰসংগ খানাপাৰাৰ বুকু কঁপি যোৱা দুৰ্ঘটনা। দুখন স্কৰ্পিঅ বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ডিপিত দে আৰু কণামিকা নাৰ্জাৰী। ৭ অক্টোবৰতহে ক্ৰয় কৰিছিল স্কৰ্পিঅখন, আৰু নতুন স্কৰ্পিঅ বাহনখনত আছিল ৩গৰাকী বন্ধু, আৰু তাৰে আহত যুৱকগৰাকী সম্প্ৰতি চিকিৎসাধীন। ডিপিত দে ডাউনটাউন ইউনিভাৰ্চিটিৰ ছাত্ৰ, আৰু বয়স তেওঁৰ ২০ বছৰ। নিশা ১২ৰ পৰা ওলাই অহাৰ সন্দেহ, কিয়নো তিনিওৰে হাতত আছিল ১২ৰ এণ্ট্ৰি পাছৰ ফিটা। স্থানীয় লোকৰ ভাষ্য অনুসৰি বাহনখনে ইউটাৰ্ণ লওঁতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা, আৰু নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে আনখন স্কৰ্পিঅ বাহনত। সাইডৰ পৰা আহি আছিল এখন বগা স্কৰ্পিঅ, আৰু এই কলা স্কৰ্পিঅখন খানাপাৰা সাইডৰ পৰা আহিছিল। বগা স্কৰ্পিঅখনে মানে ছায়েন্স মিউজিয়ামৰ গ'লে আপোনাৰ অভাৰটেক মানে টাৰ্ণিং কাটোতে ইখন কলাখনত লাগি গ'ল। তো লগাই দিয়াৰ লগে লগে কলাখনে ওপৰলৈ গুচি গ'ল। ওপৰলৈ যোৱাৰ লগে লগে উৰি গ'ল, উৰি পিনে সিফালে মানে পাল্টি মাৰি দিলে। চ' পাল্টি মাৰি দিয়াৰ লগে লগে কিন্তু গাড়ীখনৰ ভিতৰত ৩জন ছোৱালী আছিলে, ২জনী ছোৱালী আৰু এজন ল'ৰা আছিলে। আৰু আগফালে যি এজনী ছোৱালী আৰু এজন ল'ৰা বহিছিলে, সিহঁত দুজন অলৰেডি ঢুকালে, আৰু এজনী ছোৱালী পিছফালে আছিলে। তেখেতৰ মূৰৰ পিছফালে অলপ আঘাত হোৱা বুলি শুনিছোঁ, আৰু মানে যি দাদাসকলে লৈ গৈছে, মই তেতিয়ালৈকে আহিব নাছিল। তেখেতসকলে GMCৰ পৰা আহিছে, কৈছে তেখেতৰ অকণমান ইয়াত ব্লাড অলপ ওলাইছে, আৰু তেখেতক ছাইডত ৰাখোঁতে অকণমান ব্লাডখিনি দেখা পাইছোঁ। অনিয়ন্ত্ৰিত বাহনখনে ফুটব্ৰিজৰ ৰেলিং ভাঙি ফুটব্ৰিজৰ ওপৰলৈ উঠি যায়, আৰু ফুটব্ৰিজৰ ওপৰত খুন্দা মাৰি তলত পৰে বাহনখন। ফলত তথা অতি ভয়ংকৰ আৰু মৰ্মান্তিকভাৱে ৰাজপথতে পৰি ৰয় মৃতদেহৰ কিছু অংশ। এই ঘটনাই আকৌ এবাৰ কৈ গ'ল যে কিদৰে উৎসৱ বুলিলেই একাংশই পাহৰি যায় সময়। নীতি নিৰ্দেশনা আছিল যদিও ওৰে ৰাতি মহানগৰীত ফুটি থাকিল বোমা ফটকা। ৰাজপথত উদণ্ড গাড়ী আৰু বাইক চালক। ক'ৰবাত আৰক্ষীৰ তৎপৰতাৰো অভাৱ আছিল নেকি? মতামত জনাব পাৰে আমাৰ কমেণ্ট বক্সত।